Hi everyone, পুনৰবাৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আৰু আজি লৈ আহিছো দুলিয়াজানৰ এখন থাই ৰেষ্টুৰেণ্ট আৰু এই থাই ৰেষ্টুৰেণ্টখন আছে দুলিয়াজান কলেজৰ ওচৰত বহুত ব্যক্তি ইতিমধ্যে গৈছে মই গৈছিলো এটো কাৰণে ভাবিলো ভিডিঅ'টা বনাও আপোনালোকৰ মাজত শ্বেয়াৰ কৰো আচলতে মায়ে ক'লে বাহিৰত খাবলৈ যাওঁ বলা আৰু সদায়নো কিমান ঘৰত খাম তেনেকুৱাতে মোৰ বাও আহি পালেহি আৰু মইতো গাড়ী চলাব নাজানো পাৰো তাই জানে এটো কাৰণে তাই ক'লো বলাচোন লৈ যোৱা আমাৰ দুই গৰাকীকে আৰু তুমিও খাই আহিবা বাহিৰতে তাই ভাল পালে আৰু এটো কাৰণে চান্সতে ডান্সটো মাৰি দিলে তাই তাৰপিছত আমি গলো মা কদিলো কি খাব মন গৈছে মায়ে ক'লে টোপোলা ভাত খাব মন গৈছে আৰু বলা হাঁহ মাংস খাম বলো ঠিক আছে আৰু আমাৰ মায়ে খাই খুব ভাল পায় টোপোলা ভাত আৰু এনেকৈ ট্ৰেডিশনাল ফুডলা খাই আমাৰ মায়ে খুব ভাল পায় দেউতে ভাল পায় কিন্তু ৰেষ্টুৰেণ্টলৈ যাবলৈ খুব টান পায় কিন্তু আমাৰ মাক লগ ধৰিলে যতে হলো যায় এইফালে মোৰ বা পুৰা খোৱাত ব্যস্ত আৰু এইফালে হৈছে আমাৰ মাতাশ্ৰী এতিয়া মই খাবলৈ বহিম আৰু হসাকৈ বহুত টেস্টি যিসকল ব্যক্তি যোৱা নাই আপোনালোকে যাব যদি আপোনালোকে থলুৱা খাদ্য খাই ভাল পায় এই ৰেষ্টুৰেণ্টখনলৈ আপোনালোকে যাব পাৰে আৰু কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাব ভাল লাগিলে এটা লাইক কৰি দিব ধুনীয়া এটা কমেন্ট কৰিব নাপাহৰিব এতিয়া মই খাওঁ আৰু খুব ভাল লাগিলে মই আকৌ এবাৰ কৈছো আৰু ধুনীয়া কমেন্ট কৰি যাব এনেকৈ সদায় মোক সাপোৰ্ট কৰিব আৰু বহুত ভাল লাগে যেতিয়া আপোনালোকে ধুনীয়া কমেন্ট কৰে আজিলৈ আহো বাই বাই টেক কেয়াৰ